Hey, নমস্কাৰ বন্ধুসকল মোৰ নাম হৈছে ৰাহুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰু যদি আপোনালোক আজি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' চাব পাৰে বন্ধুসকল যোৱাটো ভিডিঅ'ত এটা বানপানীৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ আৰু ইমান বেছি ৰেছপন্স হোৱা নাই আৰু হ'লেও দুই এজনে কৈছে যে কমেণ্ট কৰি আৰু অলপমান মানে লেংগুৱেজটো মোৰ অলপ ভাষাটো অলপ উলট পালট হৈ আছে মানে মই কথিত ভাষা ইউজ কৰিছোঁ কিছুমান ক্ষেত্ৰত আৰু তালৈ কিছুমান কমপ্লেইন কৰিছে চ' আশা কৰিম এনেকুৱা ভুল আৰু নহয় আৰু আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ আৰু কি কাৰণত ভিডিঅ'টো বনাইছোঁ তাক চাবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব তেনেহ'লে বলক অলপ সময় নষ্ট নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মানে কি কাৰণত ভিডিঅ'টো বনালোঁ সেইটো আপোনালোকক এতিয়া ক'ম মানে আমি এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ মানে তাত সৰু সৰু ল'ৰা ছোৱালীৰে ভিডিঅ' বনোৱা হ'ব মানে কমেডি ভিডিঅ' যেনে ইহঁতৰ নিচিনা ইহঁতৰ দৰে ল'ৰা ছোৱালীবিলাকৰে ভিডিঅ' মই কমেডি ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু তাৰ বাবে এটা ভিডিঅ' সম্পূৰ্ণ শ্বুটিং শেষ হৈ গৈছে আৰু আহি আছে এই ভিডিঅ'টোৰ শেষত বাৰু মই অলপমান দেখাই দিম কেনেকুৱা ধৰণৰ ভিডিঅ'টো হ'ব আৰু ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ আপোনালোকে সকলোৱে চাব বুলি আশা থাকিল আৰু চেনেলটো এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আশা কৰিলোঁ কমচে কম ইটোত ছাপোৰ্ট কৰা নাই সেইটো চেনেলত ছাপোৰ্ট কৰিব বুলি অলপ বলকচোন বন্ধুসকল ভিডিঅ'টোৰ অলপমান ক্লিপ চাই লওঁ আমি কেনেকুৱা হয় আৰু জনাবচোন বাৰু এইটো ভিডিঅ'ৰ কমেণ্ট কৰি জনাব যে এইখিনি যিখিনি দেখাইছোঁ সেইখিনি কেনে পালে মানে আজি এই ভিডিঅ'টো এইখিনিয়ে দেখালোঁ আৰু গোটেই সম্পূৰ্ণ ভিডিঅ'টো মই দেখুৱাব নোৱাৰিম কাৰণ সেইটো চেনেলত আছে যিহেতু আৰু সেইটো চেনেলত যাই আপোনালোকে এই সম্পূৰ্ণ ভিডিঅ'টো চাই লওক আৰু এইখিনি জাষ্ট ট্ৰেইলাৰ আৰু আপোনালোকে চাই কেনে পালে এই ভিডিঅ'টোত কমেণ্ট কৰি জনাব আৰু তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি তাতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে চাৰিওফালে আৰু সকলো বন্ধু বান্ধৱে আপোনালোকৰ চাই আৰু ছাপোৰ্ট কৰে যাতে বন্ধুসকল আজিলৈ এইখিনিতে বিদায় লৈছোঁ আৰু আগলৈ লগ পাম নতুন এটা ভিডিঅ'ত ধন্যবাদ জয় অসম।